নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশ্ব জয় কৰাৰ মানসিকতা লৈ পিনি এটা মিছাইল প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। আজি ভিডিঅ'টো সঁচাকৈ জাকাচ হ'বলৈ গৈ আছে। তেতিয়াহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় অসম জয়। এটা ক্ষেপণাস্ত্ৰ বনাবলৈ গৈ আছোঁ, যিটো ক্ষেপণাস্ত্ৰৰ জৰিয়তে মানে চৰাই চিৰিকটি খেদিব পাৰিব, বনৰীয়া জন্তু খেদিব পাৰিব। এনেকুৱা এটা আজি মই মিছাইল বনাম। এই মাৰণাস্ত্ৰটো বনাবলৈ আমি কি কি সঁজুলি আনিছোঁ প্ৰথমে আপোনালোকক দেখাই লৈছোঁ। এইডাল 2.5 ফুটৰ PVC পাইপ 2 ইঞ্চিৰ, আৰু এডাল এই শকত পাত হৈছে 1.5 ফুটৰ PVC পাইপ 4 ইঞ্চি, আৰু এইখন হৈছে 2ডাল পাইপ সংযোগ কৰা যিটো সঁজুলি, এইটো 2ডাল পাইপ সংযোগ কৰিবলৈ আনিছোঁ। এইখন বন্ধমখনি, আৰু ইয়াত আছে কাৰ্বেট, আৰু এইটো আঠা বটল, ফ্লেক্স কুইক, বটালি, দা আৰু লাইটাৰ। সকলোবোৰ সংযোগ কৰি পানি আপোনাক মাৰণাস্ত্ৰটো কেনেকৈ বনাম সকলো দেখুৱাম। তেতিয়াহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যি বনৰীয়া জীৱ জন্তু বা চৰাই চিৰিকটি খেদিবলৈ যি মিছাইল আমি তৈয়াৰ কৰিছিলোঁ অলৰেডি প্ৰস্তুত হৈছে। তাক পৰীক্ষা কৰিবৰ বাবে আমি মুকলি স্থানলৈ বা পথাৰলৈ আমি গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি এতিয়া মুকলি ঠাইলৈ যাওঁ, তাৰপিছতে মিছাইলটো আমি ফুটাই দেখুৱাম আপোনালোকক। ফাইনেলি গাইজ, মিছাইলটো পৰীক্ষা কৰাৰ সময় আহি পৰিল। আমি আহি পথাৰ পালোহি, পথাৰতে মিছাইলটো পৰীক্ষা কৰা হ'ব। মিছাইলটো কিমান ডাঙৰ শব্দ কৰে তাকো দেখা যাব। মিছাইলটোৰ যিটো গুলি কিমান দূৰলৈকে যায় তাকো দেখা যাব। মিছাইলটো বনোৱাৰ একমাত্ৰ লক্ষ্য উদ্দেশ্য এটাই, পথাৰৰ চৰাই চিৰিকটিবোৰ খেদিবৰ বাবে এই মিছাইলটো বনাইছিলোঁ। কিমান দূৰ ছাকচেছ হৈছে নাজানো। এতিয়া আমি পৰীক্ষা কৰিবৰ বাবে পথাৰ পালোহি। কিন্তু ভাল লাগিছে, পানী অকণ ভাল।
মানুহ হৈ আছো না চাগে যাওঁ ক্লিয়াৰ ভালকৈ গলিব লাগিব कौन है ये लोग कहां से आते हैं গেছ জুই জ্বলি আছে চব তহঁতে মুখত কি লৈ আছ মাই গড জুই জ্বলি আছে মাই গড Oh my God! Success! এটা কথা ফাইনেলি বুজি পালোঁ আৰ্টছ লোৱাই ছায়েন্সৰ কাম কেতিয়াও কৰিব নালাগে আজি বুজিছোঁ ভালকৈ আজি বনুকে চনুকে দুফাল হৈ দুডোখৰ হৈ গ'ল এডোখৰ হৈ তাত পুৰি লাগে এডোখৰ এইটো ফ্লেছ কুইক দি লগাই থোৱা আছিলে তথাপিও ফাটিয়ে খাই গৈছে চক না মোকো পাছলৈ বহুত ডোখৰ অঁতৰাই পঠিয়ালে Success! প্ৰথমটো ছাকচেছ হৈছোঁ আকৌ এবাৰ ট্ৰাই কৰিছোঁ গাইজ লাইটাৰ জ্বলি গ'ল Oh my God! Next Carbide, দুই Carbide লাগে এটা একদম পুৰা ধোঁৱা ওলাই আছে চব ধোঁৱা ওলাই আছে চৰাই জ্বলালে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অকণমান ৰিক্সো আছিলে আগন্তুক ভিডিঅ' পাই থাকিবৰ বাবে ঘণ্টা বটনটো অন কৰি থ'ব আজি ভিডিঅ'টো ইমানেই অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই চবে একদম হাই কৰি দে